सर जी, मुझे ना नहीं चाहिए। मेरे पापा के पास ना बहुत पैसा है। 25 लाख रुपए का। वेरी वेरी हैप्पी, कंग्रेचुलेशन हमारे पूरे। হেল্ল' গাইজ, গুড মৰ্ণিং। চ' আজি মই এটা বিৰাট ইম্পৰ্টেণ্ট টপিকৰ ওপৰত মানে ডিছকাছ কৰিম বুলি ভাবিছোঁ। মানে এইটো মোৰ লাইফত কেতিয়াও হোৱা নাছিলে, মই কোনোদিন পোৱা নাছিলোঁ কাৰো ওপৰত। মানে এইটো টপিকৰ ওপৰত মই কাৰো লগত ডিছকাছো কৰি পোৱা নাই। চ' যেতিয়া মোৰ লগত হ'ল, ফাইনেলি মই গম পালোঁ এইটো টপিকৰ ওপৰত কেনেধৰণে মানে ডিল কৰিব লাগিব। চ' মই ভাবিছোঁ আজি এই ভিডিঅ'টোত লাইভ মানে কি, মই ভিডিঅ'টো ৰেকৰ্ড কৰি থাকিম, প্লাছ যিটো টপিক সেই টপিকটোৰ ওপৰত ডিছকাছো কৰিম। চ' তইতো গম পোৱা নাই চাগে কি টপিক? মই এতিয়ালৈকে বৰ্তমানলৈকে গম পোৱা নাই বাৰু কি হয়। খুৰা, আপুনি গম পাইছে নেকি কি টপিকৰ ওপৰত ডিছকাছ কৰাৰ কথা কৈ আছোঁ মই? আপুনিও গম নাপায়? আচ্ছা, তাৰ আগতে দেখাই দিওঁ গাইছ, এইখন আমাৰ শাকনি বাগিচা। টপিকটো এইটো নহয় দেই গাইছ, টপিকটো এইটো নহয়, এইটো মই জাষ্ট দেখাই দিলোঁ। এইখন আমাৰ শাকনি বাগিচা। চ' এতিয়া টপিকটো মই ৰিভিল কৰি আছোঁ। টপিকটো হ'ল মোৰ 25 lakhsৰ লটাৰী লাগছে। অঁ, 25 lakhsৰ লটাৰী বাবা, 25। আৰে ভাই, ফ্ৰড কেনেকৈ হ'ব পাৰে? মোৰ তাতে আহিছে, তুমি দেখাই আছো নহয়। এইটো গাইছ, 25 lakhsৰ লটাৰী। व्हाट्सएप की तरफ से अच्छा, बात कर रहा हूँ। 25 lakhsৰ লটাৰী। व्हाट्सएप कस्टमर ऑफिस से बात कर रहा हूँ, न्यू दिल्ली से। आप जो अपने मोबाइल सेल के अंदर व्हाट्सएप यूज कर रहे हो, इसी व्हाट्सएप के नंबर पे आपका लॉटरी लगा है, प्राइज लगा है 25 लाख का व्हाट्सएप की तरफ से। চ' গাইছ, এই অডিঅ'টো আপোনালোকে সকলোৱে শুনিছে। চ' মোৰ তাতো ফাইনেলি আহি গ'ল। মই ভাবিলোঁ তাত ভিডিঅ' বনাই দিয়াই ভাল, হয় নাই? চ' অভিয়াছলি সিহঁতে মানে অডিঅ'টো আপোনালোকে চবেই শুনিছে, মই অডিঅ'টো শুনাই নাথাকোঁ আপোনালোকক। আৰু কথা হ'ল যে তেখেতসকলে কল কৰিবলৈ কৈছে। চ' এতিয়া মই কল কৰিম, কিন্তু তেখেতসকলে হোৱাটছআপত কল কৰিব কৈছে। চ' সেইকাৰণে মই ইয়াৰ ফোনটোৰে ৰেকৰ্ড কৰি আছোঁ, মোৰ ফোনটোৰে কল কৰিম। চ' কল কৰি পেলাই চাওঁ কি ৰেছপঞ্চ আহে, কি কয়। চ' তেনেহ'লে ব'লক বাকীখিনি ভিডিঅ' আমি ছেটআপৰ আগত বহি ষ্টাৰ্ট কৰোঁ। চ' গাইছ, আমি আহি গ'লোঁ ছেটআপৰ আগত। আৰু মই নাম্বাৰটো একচুৱেলি যিটো নাম্বাৰ এটা মানে যিটো নাম্বাৰৰ পৰা হোৱাটছআপ আহিছে সেইটো নাম্বাৰ বেলেগ, আৰু য'ত কল কৰিব কৈছে সেইটো নাম্বাৰ বেলেগ। চ' হোৱাটছআপত কল কৰিব কৈছে। চ' মই কৰিব লৈছোঁ ফোন, চাওঁ কেনেকুৱা কি কয়, কেনেধৰণে কৰিব খোজে ফ্ৰড। ৰিং হৈ আছে, ফোন চাবলৈ লগা নাই। আকৌ এবাৰ কাটি লগাইছ। কথাটো এটাই ন, তাতে কল যাই আছে অলৰেডি না। কি ক'ম আৰু গাইছ, ফোনে উঠোৱা নাই, ফোন কৰি আছোঁ। নাম্বাৰটো মই ছেভ কৰি লৈছোঁ ফ্ৰড বুলি, আপোনালোকে চাব পাৰে স্ক্ৰীণত। নাই, অনলাইনে নাই চাগে। অঁ, মেছেজ এটা পঠিয়াইছ। এটা মেছেজ দি চাওঁ। চ' গাইছ, আৰু তেতিয়া মই কল কৰিছিলোঁ, আপোনালোকে এটা ক্লিপ দেখাব মই কল কৰা, বাট তেখেতসকলে কল ৰিচিভ কৰা নাছিলে। চ' এতিয়া বাজিছে 11:50, আৰু আপোনালোকক মই তেতিয়া কল কৰিছিলোঁ মই 10:50 হৈছে এতিয়া, আৰু মই ফোন কৰিছিলোঁ তেতিয়া 10:23। তেখেতসকলৰ ৰিপ্লাই আহিছে, এটা অডিঅ' আহিছে তেখেতসকলৰ। চ' অডিঅ'টো মই আপোনালোকক শুনাই আছোঁ। जी अपना लॉटरी नंबर सेंड करो। आपका लॉटरी नंबर क्या है? চ' গাইজ, তেখেতসকলে লটাৰী নম্বৰ বিচাৰিছে। চ' লটাৰী নম্বৰটো মই তেখেতসকলক দি আছোঁ। লটাৰী নম্বৰ হৈছে মোৰ 5566। চ' গাইজ, 5566। আচলতে আজিকালি এই মানে SBI ফালৰ পৰা সঁচাকৈ বহুত ফ্ৰড হৈছে। কি কৰিবি আৰু, উপায় নাই। চাওঁ এতিয়া এইটোত কি ৰেছপঞ্চ আহে। ৰেছপঞ্চটো চাব লাগে। তো 5566 মোৰ লটাৰী নম্বৰ গাইজ, মই চেণ্ড কৰি দিলোঁ। চ' চাওঁ কি ৰেছপঞ্চ আহে। এটা অডিঅ' মেছেজ, অডিঅ' পঠিয়াব, অডিঅ' মেছেজ এটা পঠাব পাৰোঁ ন? হিন্দীত কৈ আছে নেকি সিহঁতি? সিহঁতে হিন্দীত কৈ আছে। অঁ, तो ऑडियो मैसेज ऐसा बता दो। हेलो सर, मेरा लॉटरी नंबर 5566 मैंने भेज दिया है आपको, देख लीजिए सर प्लीज़ काइंडली। কাইণ্ডলি বুলি ক'ব নালাগিছিলে, জল্দি বুলি ক'ব লাগিছিলে। সিহঁতি তেতিয়াই ভাবিব বনাবলৈ ভাল পালেহেঁতেন ন। একো কথা নাই ন, কাইণ্ডলি বুলি ক'লে সি অলপ স্মাৰ্টনেছটো হৈ যায় ন। একো নাই বাৰু। অফলাইন দেখোন, আকৌ অফলাইন গ'ল তেখেতসকল। অ' নাই নাই, অনলাইন আছে। চ' গাইজ, 25 লাখ টকা মানে হেৰি হৈছে বাকৰা। ফাঁচিল। বকৰা এটা ফাঁচিল। সেইটোতো হয় ৰিয়েলি। চ' 25 লাখ টকা গাইজ, iPhone 15 Pro Max আহি আছে। আর আরে ভাই, বেছি ভাবিব নালাগে। নাই ন,
ৰিয়েলিটিটোতো জানোৱেই, ফিল এটা মানে এইটো। ৰিয়েলিটিটো গমেই পাওঁ, কিন্তু সিহঁতে কেনেকে ফচাই কি কয় সেইটোহে এক্সপ'জ কৰাটো দৰকাৰ, গম পাইছা নে নাই? বিশেষকৈ সিহঁতে মানে কি কৈ পেলাই ফচাব বিচাৰে, সিহঁতৰ মানে মেণ্টেলিটি কেনেকুৱা ধৰণৰ, মানে কিমান সিহঁতৰ কিমান ওপৰলৈকে যাব পাৰে। একচুৱেলি এইটোতো চেলছৰে নলেজ ন, সিহঁতে চেলছত কিমান পাকৈত হয় তো সেইটো চাব বিচাৰিছে। একচুৱেলি ময়ো চেলছৰে মানুহ হয়, মই 2 বছৰ চেলছ কৰি অহা মানুহ হয়, সেইটো কাৰণে তো মোৰ নলেজ আছে সিহঁতে কেনেকৈ মানে ঘূৰাব বিচাৰে। তো চাওঁ, অনলাইন আহিছে গাইজ, এতিয়া চাই লওক, অনলাইন আহিছে তেখেতসকল। তো এতিয়ালৈকে চিন কৰা নাই মেছেজ, চাই লওঁ। চ' মোৰ লগা নাই যে আপোনাৰ সিহঁতে, নাম্বাৰটো কেনেকৈ পাই গ'ল নাজানো, আই ডোন্ট নো কেনেকৈ পাব। সঁচাই মানে এই সিহঁতি হেৰি কৰে মানুহ মানে হেৰি ক্ৰমিক কল চেণ্টাৰৰ পৰা পায় আচলতে সিহঁতে নাম্বাৰ, গম পোৱা না? কল চেণ্টাৰৰ পৰা ওলায়। এটা মই ক'ৰবাত ভিডিঅ' চাইছিলোঁ, ইউটিউবত দিনা ক'তে আছিল চাগে, কল চেণ্টাৰে সিহঁতক নাম্বাৰ যোগান ধৰে। আৰু সিহঁতে চিমবিলাক চিমবিলাক অপাৰেটৰৰ পৰা ফ্ৰীতে লৈ যায়, মানে চিম যোনে প্ৰভাইড কৰে সিহঁতে না 50-100 টকা বেছিকৈ দি কেনে, 500 টকা এটা বেছিকৈ দি কেনে ফ্ৰীতে চিম লৈ যায়। ডকুমেণ্টেশ্যনো নালাগে সিহঁতক চিম বনাওঁতে, গম পোৱা নাই? সেইকাৰণে আজিকালি অনলাইন প্ৰচেছ কৰি দিছে, তাৰপিছতো ফ্ৰড হয়। আগতে কাগজ জমা লৈছিল, ভোটাৰ ID, জেৰক্স, কিবা কিবি জেৰক্স লৈছিল, এতিয়া নহয় কিয়, মানে তোৰে দেখোন তই যেতিয়া চিম বনাইছিলি নতুন মোবাইলটোৰ কাৰণে কেনেকৈ লগালগ ডিজিটেল স্কেন কৰিয়েতো লৈছিল না, তো কাগজো নালাগে হয়, ডিজিটেল স্কেন মেইন ৰিজনটো কি, যাতে ফ্ৰড চিম বনাব নোৱাৰে, মেইন ৰিজনটো এইটো। কিন্তু তাৰপিছতো ফ্ৰড চিম বনায়, তই ভাব একবাৰ। এইটো যিটো নাম্বাৰ নাই, এইটো নাম্বাৰত যদি মই পুলিচ কমপ্লেইনো কৰি একো লাভ নাই। আমাৰ মামাহঁতি এই আগতে হায়দৰাবাদত বাহিৰত আছিলে, সিহঁতৰ মানে কি হয় 50 টকা 100 টকাটো চিম পায়, মানে সিহঁতি এবাৰ ইউজ কৰি কিনি পেলাই দিয়ে, আকৌ কিনি আনে এনেকৈ, সেইটো তেনেকুৱা মানে এতিয়াও চিম পায় মানে তেনেকুৱা। চ' গাইজ, মোৰ প্ৰফাইল ফটো এইখন, আৰু মোৰ প্ৰফাইল ফটোখন চাই কেনে লগা নাই যে সিহঁতে মোক ৰেছপন্স কৰিব, মোৰ লগা নাই। কিন্তু পইচাৰ কাৰণে মানুহ কিমান তলত গুচি যাব পাৰে সেইটো কিনি ভাবি কিনিও কিনি সিহঁতি ইমান নহয়, সেইটো হ'ব পাৰে। কিন্তু মই যিমানখিনি মোৰ ফটোখনত, চৰি কথাটো হ'ল এনেকুৱা যে অলপমান স্মাৰ্টনেছ দেখা, মানে ফটোখনত লাগছে অলপমান স্মাৰ্ট যেন, এনেও আপুনি স্মাৰ্টেই বহুত, ইমানো নহয় আৰু তথাপিও তো মানে ফটোখন চাই কেনে সিহঁতে এটা অনুমান ল'ব পাৰে আৰু যে এখাত ফাঁচা চান্স কম আছে। এতিয়ালৈকে ৰেছপন্স দিয়া নাই। নাই চিন কৰিছে। চ' গাইজ, চিন কৰিলে, ফাইনেলি চিন কৰিলে, 25 লাখ টকা, এক্সাইটমেণ্ট বহুত আহি গ'ল, অডিঅ' আহি গ'ল। सो प्ले करूं? जी सर आपने जो मुझे मैसेज सेंड किया है ना सर, वो मैसेज आपका मैंने इनामी लिस्ट में कंप्यूटर में चेक किया है और आपका चेक पहुंचा है ऑलरेडी कंप्लीट होकर 25 लाख रुपए का। वेरी वेरी हैप्पी, कंग्रेचुलेशन हमारे पूरे डिपार्टमेंट की तरफ से आप और आपकी फैमिली को बहुत बहुत शुभकामनाएं बधाई हो सर। ये लॉटरी ना आप खेले हैं, ना आप खरीदे हैं, ना आपके नाम पे चेक खोला, ये ओपन मेरिट पे कंपटीशन किया था। 5 कंट्री इंटरनेशनल लकी ड्रॉ करवाया था। जो लोग व्हाट्सएप यूज कर रहे हैं, जो लोग मैसेंजर यूज कर रहे हैं, जो लोग फेसबुक चला रहे हैं, जो लोग ईमो यूज कर रहे हैं, इन कंपनियों के, इन ऐप के जो मालिक होते हैं, जो इन कंपनी के ऐप के ऑनर होते हैं, ये केबीसी डिपार्टमेंट कौन बने महा करोड़पति में ओपन मेरिट पे कंपटीशन करवाया जाता है। क्या बात है। केबीसी डिपार्टमेंट कौन बने महा करोड़पति में 10,000 से लेकर 25,000 सिम तक पब्लिक कुरंदाजी की थी। तो पब्लिक कुरंदाजी में आपका व्हाट्सएप नंबर शुमार था। आपका नंबर शालिब आपका कंप्यूटर ने आपके नंबर को उठाया है। 2.5 मिलियन 25 लाख रुपए का बिग प्राइज लॉटरी आपके नंबर पे सिलेक्ट विन हो चुका है, जो आपको लॉटरी का पैसा प्रम्प्ट रिसीव कैश आउट होगा सर। लॉटरी का पैसा लेने के लिए, कैश करवाने के लिए आपको कंपनी की तरफ से, हुकूमत की तरफ से ऑप्शन ये मिला है कि आपका किसी भी बैंक में बैंक अकाउंट नंबर चालू है तो आप मुझे वेरीफाई कर सकते हैं कि सर मेरा इस बैंक में खाता चालू है और ये पैसा आपके बैंक अकाउंट में सर ट्रांसफर किया जाएगा। तो सर आप ऐसा कीजिए, अपना नाम, अपने बैंक का नाम, अपना बैंक अकाउंट नंबर, अपना पासपोर्ट साइज फोटो और अपना आधार कार्ड ये फौरन से मुझे व्हाट्सएप पे सेंड कीजिए ताकि आपके डॉक्यूमेंट्स बनाए जाएं और आपके नाम की डिटेल्स एक्टिवेशन तैयार की जाए और आपका पैसा आपके अकाउंट में ट्रांजैक्शन किया जाए। तो फिर आपने अपने बैंक जाना है, अपने बैंक जाकर आपने अपना पैसा चेक करना है और आपने चेक करने के बाद 2-4 लाख रुपए निकलवाकर हमें कम बैक कॉल लगाकर थैंक यू बोल देना कि आकाश वर्मा थैंक यू, पैसा आ चुका है और हमने पैसा रिसीव कर लिया। गरीब आदमी हो, माता पिता की दुआओं के कारण आप जीते हैं 5 कंट्री इंटरनेशनल लकी ड्रॉ ओपन मेरिट कंपटीशन के कारण बिग प्राइज के आप मालिक बन चुके हो। भगवान ने एक आपको अपनी लाइफ बदलने का, एक आपको अपनी जिंदगी संवारने का बहुत बड़ा मौका दिया है, जो आप और आपके परिवार वाले सब खुशियों का सामना करने वाले हैं। भगवान ऐसे मौके बार-बार नहीं देगा। भगवान की कृपा हो चुकी है, माता पिता की दुआओं के कारण आपको इतना बड़ा मौका मिला है। माता पिता की भगवान ने अगर ये मौका दिया तो इसे जाया नहीं करना है।
आपको जैसा कहा जाए उसी पे फॉलो करना है और लॉटरी का पैसा प्राप्त करना है। लॉटरी के बारे में पब्लिसिटी, शोबाजी, डिंडोरा ठीक है, ऑडियो बिल्कुल क्लिप नहीं बनाए भेजना थे। है। कहीं ऐसा ना हो जाए कि आप खुशी के मारे लॉटरी के बारे में पब्लिसिटी, शोबाजी कर देते हैं तो आपकी सिम को कंप्लेन में बंद करवा दे, या आपके नंबर का कोई और व्यक्ति धमकी भी लिखा है। व्हाट्सएप चुरा ले या व्हाट्सएप तो मैंने अपने नंबर पे पैसे बना ले, तो आपका लॉटरी का पैसा वो और व्यक्ति भी प्राप्त कैश करवा सकता है। क्योंकि ऐसा पहले भारत देश में 2 मरतबा हो चुका है कि लॉटरी किसी और का होता है और कैश कोई और करवा लेता है, और इसके कारण कि लोग खुशी में आकर बता देते हैं, उनको पता नहीं चलता है, उनकी सिम रिप्लेस डुप्लीकेट हो जाती है। तो प्लीज काइंडली रिक्वेस्ट है, ट्राई टू अंडरस्टैंड, ये आपकी रिक्वेस्ट है, आपने लॉटरी के बारे में पब्लिसिटी, शोबाजी बिल्कुल नहीं करनी है। जब तक आपका लॉटरी का पैसा आपको प्राप्त नहीं होता है तब तक लॉटरी के बारे में आपने सावधान रहना है। इज ओके सर, मैं आपका वेट कर रहा हूँ। आप अपने डॉक्यूमेंट्स डिटेल सेंड कीजिए, सेंड करने के बाद आप मुझे कॉल लगाइए, मैं आपका वेट कर रहा हूँ। थैंक यू सर, थैंक यू। সো ফাৰ্ষ্ট কথা ইমো হ'ল এটা মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টাইপৰে হয়। আই থিংক চ' মই ইউজ কৰি পোৱা নাই, কিন্তু হোৱাটছএপৰ নিচিনাই হয়, মই শুনা নাই তো মানে এইটো কাৰণে। মই ইউজ কৰি পোৱা নাই। চ' গাইজ, আধাৰ কাৰ্ড, বেংক একাউণ্ট, একচুৱেলি মই আধাৰ কাৰ্ড বেংক একাউণ্ট দিয়াত মোৰ প্ৰব্লেম নাই, কাৰণ মোৰ এটা বেংক একাউণ্ট মই অলৰেডি খালী কৰি থৈ দিছোঁ। ষ্টেট বেংকৰ দুটা একাউণ্ট আছে মোৰ, একচুৱেলি আপোনালোকক মই দেখাই দিওঁ। চ' মোৰ দুটা একাউণ্ট, তো এটা একাউণ্ট মই অলৰেডি ব্লেংক কৰি থৈ দিছোঁ, যাতে কিবা যদি অ'টিপি কিবা কাৰণে বিচাৰে, মানে আগৰ প্ৰচেছ অলপ বেলেগ আছিল, এতিয়া প্ৰচেছটো অলপমান বেলেগ। চ' যদি অ'টিপি বিচাৰিল হয় তেনেহ'লে মানে মই ষ্টেট বেংকটো দি দিলোঁ হয়। চ' মোৰ দুটা একাউণ্ট আছে, তো ষ্টেট বেংকৰ যিখিনি পইচা গোটেইখিনি মই মোৰ ইণ্ডিয়ান অভাৰচিজ বেংকত লৈ গৈছোঁ। চ' ষ্টেট বেংকটো দিলোঁ হয় মই তেখেতসকলক, কিন্তু তেখেতসকলৰ প্ৰচেছটো অলপ বেলেগ ধৰণৰ। এতিয়া আধাৰ কাৰ্ড বিচাৰিছে আৰু ফটো, তো ফটো আৰু আধাৰ কাৰ্ডৰ মিছ ইউজ বহুতখিনি হয়, বহুত বেছিকৈ হয়, গম পায়নে? কাৰণ আপোনাৰ আধাৰ কাৰ্ডে আপোনাৰ পৰিচয় বুলি লিখাই থাকে, হয়নে নাই? আধাৰ কাৰ্ডখনত মেৰা আধাৰ মেৰা পেচান কিবা এনেকুৱা লিখা থাকে এটা টেগলাইন। চ' আপোনাৰ আধাৰ কাৰ্ডখনৰ লগত ক'তো কিমান কি বস্তু লিংক হৈ থাকে আপুনিও নাজানে, ময়ো নাজানো ভালকৈ। কিন্তু এতিয়া কথা হ'ল আধাৰ কাৰ্ড বিচাৰিছে, চ' মই নাভাবোঁ যে মই এইটো দিব লাগে, ফাৰ্ষ্ট কথা এইটো। আৰু ছেকেণ্ড কথা, মাতা পিটো আৰু কৈছে কি চা, মই কত লটাৰী খেলা নাই, মই কত লটাৰী এপ্লাই কৰা নাই, কিন্তু মোৰ ইণ্টাৰনেশ্যনেল লাকি ড্ৰত মোৰ নাম্বাৰ ওলাইছে। সেইটো কেনেকে নেক্সট মানে কি মানুহৰ তো ভাব একবাৰ, মানে যাবও মানা কৈছে। সেইটোৱেতো কথা। এতিয়াতো কাৰো ওচৰত যাব নালাগে, কাৰো ওচৰত যাব নালাগে কোৱাৰ এটা ৰিজন আছে, কি জানা? আমিও কওঁ, যেতিয়া মই চেলছত আছিলোঁ আমিও কৈছিলোঁ সেনেকৈ, কাৰো ওচৰত নাযাব। কাৰণ কিয়? তোৰ মনত এটা মানে সন্দেহ জাগে তেতিয়া, মানে যদি মই সঁচাকৈ কোনোবা কৈ দিওঁ, মোৰ চিমখন যদি ৰিপ্লেচ হৈ যায়, মোৰ নাম্বাৰটো যদি ডুপ্লিকেট নাম্বাৰ হৈ যায়, তো মোৰ সলনি সেই মানুহজনে পাব। তো তোৰ মাইণ্ডত এটা হিট কৰে সেইটো বস্তুটো, গম পাইছা? সেইটো এটা হিটিং পইণ্ট হয় চেলছৰ মানুহৰ কাৰণে, গম পাইছা? আৰু এই যি এইবিলাক বকি আছে, এইবিলাক গোটেই বহীত লিখি লোৱা আছে, তো সি চাই বকি আছে, অডিঅ' ক্লিপ বনাই থৈ দিয়া আছে, হয়তো এটাৰ পিছত এটা ফৰৱাৰ্ড কৰি থাকে। চ' মেইন পইণ্টটোৱে সেইটো মানে সেইটো। আৰু পইণ্টটো চাওক, সি লগে লগে দেখোন চিন কৰিব পাৰে, মানে আপুনি সি ভাবিছে মানে আপুনি তাক ৰেচপঞ্চ কৰিছে, মানে সেইটোৱে কথাটো। চ' গাইজ, মই নাভাবোঁ যে মই দিব লাগে আৰু মই নিদিওঁ। থেংক ইউ বুলি লিখি দিয়ক তাক, মজা আছে। থেংক ইউ এই লটাৰী মিলা বুলি ভইচ মেছেজ। সেনেকৈ নহয়, বেলেগ ধৰণে দিম অলপমান, মোৰ ষ্টাইলত। আপোনাৰ ষ্টাইলত মই ক'বলগীয়া যোৱা নাই। थैंक यू सर, बहुत बहुत धन्यवाद। मुझे लॉटरी में मतलब लॉटरी जो है वो मेरे को सेंड करने के लिए। लेकिन बात ये है ना सर कि मेरे पास पैसा बहुत एक्चुअली 25 लाख ना, मतलब कुछ भी नहीं है मेरे लिए, है ना? 25 लाख कुछ भी नहीं है। तो मैं ये चाहता हूँ कि आप लोग ना ये 25 लाख किसी गरीब बहुत सारे हैं हिंदुस्तान में, मेरे तरफ से उन लोगों को डोनेट कर दीजिए सर। और अगर आप जब डोनेट कर देंगे ना, जब डोनेट करते रहेंगे ना, उसका वीडियो ना मुझे सेंड करिए सर, मुझे बहुत अच्छा लगेगा, है ना? और किसके साथ टक्कर लिया है वो भी हाँ बहुत पैसा है सर, बहुत पैसा। 25 लाख क्या है मतलब है, क्या है? 1 करोड़ दे सकते हैं। हाँ बिल्कुल। तो आप सर मुझे छोड़ दीजिए, मुझे चाहिए नहीं। किसी गरीब के घर में डाल दीजिए सर, उसके अकाउंट में डाल दीजिए, किसी के नहीं। 25 लाख अगर 25 लाख लोगों को भी देंगे ना, तो भी 1 लाख करके आएगा, है ना? 1 लाख करके आएगा क्या? और SBI के साथ वो भी वही। तो आप सर मतलब बहुत अच्छा, ये मेरे तरफ से मैं इनिशिएटिव लिया हूँ, तो आप लोग डाल दीजिए किसी के अकाउंट में, या फिर मतलब मंदिर में, या फिर मस्जिद में हो। हाँ, आप लोग काम कर सकते हो ना, राम मंदिर में आप लोग डोनेट कर सकते हो, बिल्कुल। बहुत सारे मतलब अभी हाँ उधर आएंगे तो उन लोगों को आप खिलाओ, है ना? खाना खिलाओ, उन लोगों को डोनेट करो,
तो सर मुझे बहुत अच्छा लगेगा और मैं भी चाहता हूँ कि आप लोग मतलब हम लोग तो फिलहाल उधर जाएंगे ही। हाँ हम तो लोग आप अयोध्या लोग जाएंगे। ना आप लोग वो कर दीजिए तो मुझे भी बहुत अच्छा लगेगा सर। तो बहुत बहुत शुक्रिया। तो मुझे नहीं चाहिए सर। और Thank you. राम राम, जय श्री राम। जय श्री राम। তো গাইজ মই চেণ্ড কৰি দিলোঁ। এতিয়া চাওঁ এখেতৰ ৰেছপন্স কি আহে। এইটো ৰেছপন্সটো বেছি বহুত দৰকাৰ তাৰমানে গম পায়নে এই ৰেছপন্সটো। এতিয়া ইয়াৰ যিটো খং নহয় খংটো ওলাব এইবাৰ। বঢ়িয়া লাগিব। খংটো ওলাব এইবাৰ যদি ৰিপ্লাই কৰে ন। ই obviously নকৰিবলৈ খং আছে। আহিব। নকৰিবও পাৰে কিন্তু যদি কৰে খঙত কৰিব পুৰা গেৰাণ্টি আছে। এইখিনি কাটি দিম ক্লিপখিনি। থাকক থাকক। চ' গাইজ তেখেতসকলৰ ৰিপ্লাই আহি গৈছে। তো 14 ছেকেণ্ডৰ এটা ৰিপ্লাই আহিছে। মই এতিয়ালৈকে শুনা নাই, আপোনালোকে গম পায় ব্লু হোৱা নাই এতিয়ালৈকে গ্ৰীণ হৈ আছে। আপোনালোকৰ লগত একেলগে শুনিম। গালি যদিও আহে আপোনালোকে শুনিব ময়ো শুনিম যি আহে ঠিক আছে। ৰেডি 1 2 3। 35 लाख भाई आप तो लेना पड़ेगा। दो तो मर्दी होना है, एक तो लेना वाह, पड़ेगा क्या आपको। वॉइस है। ऐसा पैसा नहीं ठोकना चाहिए। ये आपको दिया है ऊपर वाले ने तो उसको ले लो। ऐसे को मत तलो होती था हमारा दिल मत दुतो तुमती था। आपका गलीबों को दुआ मिलेगा बोली कोई दीदी। ततला बचता देखो। ততলা ভয়জন নকৰিব সৰু বাচ্চা ভয়জন। চলো ৰেডি। सर जी मुझे ना नहीं चाहिए। मेरे पापा के पास ना बहुत पैसा है तो आप लोग ना गरीबों को दान कर दीजिए। थैंक यू। क्या बात है। बढ़िया। ओ भाई কেনেকে কৈছে চাৰি সেইটো ফট হয় নাই सर जी मुझे ना नहीं चाहिए। मेरे पापा के पास ना बहुत पैसा है तो आप लोग ना गरीबों को दान कर दीजिए। थैंक यू। भाई साहब ब्लॉक कर दिया। ब्लॉक कर दिया। দেখা যাব চাওঁ ऑनलाइन নাই আৰু। কাৰ লগত পাংগা লৈছে সেইটো ভাবি চাই এবাৰ। সেইটো ভয় সেইটো ভাল লাগিছে আৰু এবাৰ শুনা সেইটো সেইটো सर जी मुझे नहीं, ना ता- नहीं ता- चाहिए। मेरे पापा के पास ना बहुत पैसा है तो आप लोग ना गरीबों को दान कर दीजिए। थैंक यू। 35 लाख भाई आप तो लेना पड़ेगा। दो तो मर्दी होना है, एक तो लेना पड़ेगा आपको। ऐसा पैसा नहीं ठोकना चाहिए। ये आपको दिया है ऊपर वाले ने तो उसको ले लो। ऐसे को मत तलो होती था हमारा दिल मत তিতে दुतो तुमती था। তিতে সি কেলে এনেকুৱা ষ্টাইলত ক'লে গম পায় मुझे ना আপোনাৰ গালি দিলে এটা গালি দিলে সি কি চ' গাইজ ব্লগ কৰি দিল মোৰ অডিঅ'টো শুনি কেনে। তো এতিয়া আৰু এইটো বেছি লং নহয় আৰু অ মেছেজটো হেৰি নাম্বাৰটো দেখুৱাই দিয়ক আকৌ যাতে অ। হেৰি চবে So, গম পায় এইটো guys, নাম্বাৰে হয় এইটো নাম্বাৰ নাম্বাৰ পৰা যদি আপোনালোকৰ এইটো নাম্বাৰৰ পৰা WhatsApp- আপোনাৰ লগত তাতে ফোন যাব মানে হোৱাটছএপত মেছেজ যাব পাৰে ঠিক আছে। এইটো নাম্বাৰটো মই আকৌ এবাৰ কৈ দিছোঁ 8099346763 এইটো নাম্বাৰৰ পৰা হোৱাটছএপত মেছেজ যাব পাৰে। আৰু যিটো নাম্বাৰত তেখেতসকলে হোৱাটছএপত কল কৰিব ক'ব বা ডকুমেণ্টছ আপোনাৰ পঠাব ক'ব সেই নাম্বাৰটো হৈছে আপোনাৰ 9389867048 9389867048 আপুনি ডিছক্ৰিপশ্যনত দি দিব মই ডেছক্ৰিপশ্যনত দি দিম নাম্বাৰ দুটা নাম্বাৰ দি দিম। চ' গাইজ কথাটো হ'ল এনেকুৱা যে যিসকলে জানে আমাৰ নিচিনা ইউথ যিসকলে হোৱাটছএপ বা ফেচবুক বা ইউটিউব চলাই থাকে তেখেতসকলে এইবিলাক জানে কিন্তু আমাৰ পেৰেণ্টছে নাজানে না এই বিষয়ে। তো তেখেতসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে। আপোনালোকে আপোনালোকৰ মাক দেউতাক দেখুৱাওক, পেৰেণ্টছক দেখুৱাওক বা যিখিনি এজেড মানুহ আছে যিখিনি মানে চলায় স্মাৰ্টফোন বিশেষকৈ বা তেখেতসকলৰ হাতত নিজৰ বেংকৰ একাউণ্টৰ কণ্ট্ৰল আছে মানে সেই আৰু গুগল পে' ফোনপে' যদি আছে তো তেখেতসকলক পঠাওক। কাৰণ এনেকুৱা নেক্সট লেভেল ফ্ৰড হৈ আছে, বহুত বেছি ফ্ৰড হৈ আছে। চ' এই আপোনালোকে ন এই ফ্ৰডটো ডাইৰেক্ট ৰখাব নোৱাৰে। স্কেমাৰ্ছক এনেকৈ ৰখাব নোৱাৰে আপোনালোকে কাৰণ পুলিচ কমপ্লেইন কৰিও লাভ নাই, মোৰ মতে লাভ নাই। কাৰণ পুলিচে কিমানক ধৰিব, কিমান পৰি আছে, স্কেমাৰবিলাক হৈছে- হাজাৰ পৰি আছে। সিহঁতি হেকাৰ হয় ন হেকাৰ নহয় কিন্তু হেকাৰ নিচিনাই মানে। প্ৰচেছটো অলপমান বেলেগ ধৰণত কৰে আৰু এই জেগাত হ'লে। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো। বহুত দীঘল হ'ল, মই গম পালোঁ ভিডিঅ'টো বহুত দীঘল হৈছে
কিন্তু উপায় নাই যিখিনি তথ্য সেইখিনি তথ্য প্ৰদান কৰাটো মোৰো দৰকাৰ আছিলে আপোনালোকক দিয়াটো দৰকাৰ আছিলে আজি মোৰ লগত হৈছে মই জানো কাৰণে মই এনেকৈ ডিল কৰিছোঁ যিসকলে নাজানে তেখেতসকলৰ লগত বহুত ডাঙৰ চোনা লাগি যাব পাৰে প্ৰায় ঘটি আছে মানে আমাৰ গুৱাহাটীতে হৈ আছে 25 লাখ টকা ক'লে চবৰে মাথা ঘূৰি যায় ভাই নাই, অসমত- কিমান সপোন পূৰা হৈ যাব 25 লাখ টকা ভাবছোন তাৰপিছত কেছ কৰি মাটি বাৰী কিনি ঘৰ বনাই কিনে গাড়ী চাৰি লৈ উৎপাত হৈ যাব মানুহ ন কিমান ধনী হ'ব পাৰে মিডল ক্লাছ ফেমিলি এটাৰ মিডিল ক্লাছ ফেমিলিও একবাৰৰ কাৰণে ভাবিব কিন্তু যিখিনি লোৱাৰ মিডিল ক্লাছ আছে যাক মানে যাৰ কাৰণে 1 লাখ টকা বা 10 টকা বহুত ডাঙৰ বস্তু হয় আমাৰ কাৰণে ডাঙৰ বস্তু হয় 10 টকা হয় আমিও চেলাৰী ষ্টাৰ্টিং মানে সিমানতে কৰিছিলোঁ পাইছোঁ। নিজৰ জব ষ্টাৰ্ট সিমান মানতে কৰিছিলোঁ হয়নে নাই তো 10 টকা বহুত ডাঙৰ বস্তু হয় কিন্তু তাতে যদি কোনোবাই 25 লাখ কোনোবা এটা দিয়ে লটাৰীত তাকো ফ্ৰীতে যাৰ কাৰণে 1 টকা দিব নালাগে তাৰ কাৰণে বহুত কিবা কিবি কৰিব মানে ৰেডি থাকে মানুহ সেইখিনি দিয়াৰ পাছত আৰু প্ৰচেছ কিবা কিবি ক'লেহেঁতেন সেইটোৱেতো অভিয়াছলি মই জানো ন কিন্তু মই যে আধাৰ কাৰ্ডে দিবৰ ইচ্ছা নাই ডাঙৰতেতো সেইটো অঁ আধাৰ কাৰ্ডৰো ফটো দিয়াৰ ইচ্ছা নাই কাৰণ আজিকালি এআইৰ ফলত বহুতখিনি কিবা কিবি ঘটি আছে চ' মানে ইণ্টাৰনেটৰ মায়াজালখন ফেচটো ল'ব ইণ্টাৰনেটৰ মায়াজালখন বহুত ডাঙৰ হয় আৰু So, বিশেষকৈ 5G হৈ গৈ আছে ন সেইটোৱে চ' আপোনালোকে এটাই উপায় আছে যে বাছাৰ ইয়াৰ পৰা বাছাৰ এটাই উপায় আছে নিজে সতৰ্ক হৈ থাকক নিজে আৰু সাৱধান বিশেষকৈ থাকক এতিয়া SBI ৰ ফালৰ পৰা আপোনালোকৰ ঢেৰ ফ্ৰড আহি আছে যাৰ যাৰ একাউণ্ট SBI আছে তেখেতসকলৰ কাৰণে যাব এইটো মেছেজ গেৰাণ্টি আছে আজি মোৰ তাতে আহিছে কালি হয়তো মোৰ মা দেউতাৰ তাতে যাব পাৰে মোৰ মা দেউতাক এটলিষ্ট মই সতৰ্ক কৰিব পাৰিলে বহুত আৰু এনেকুৱা যদি আৰু মই 100 ঘৰ মোৰ ভিডিঅ' যোনে যোনে চাই তেখেতসকলক যদি মই সতৰ্ক কৰিব পাৰোঁ বহুত ভাল SBI ৰ ফালৰ পৰা এড দিয়ে আছে দেখোন এডটো কিমানে চাই এডছ সেইটো এড Ads চাই কিমানে? স্কিপ কৰি দিয়ে এইটোৱে কথা এইটো Ads চাই আজিকালি কিমানে? আমি নাচাই নিজে ন? নাচাওঁ বেলেগে এইটোৱে কথা আৰু নাচাই ন চ' আজি ভিডিঅ'টো এইখিনি আছিল গাইছ বহুত লম্বা ভিডিঅ' হ'ল উপায় নাই লং হ'ল ভিডিঅ'টো কিন্তু জৰুৰী আছিলে লং কৰাৰ চ' আজি ভিডিঅ'টো এইখিনি আছিল আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে ইনফৰমেশ্যন যদি আপোনালোকে Share অলপমান কৰিব, পাইছে বেলেগে তেনেহ'লে কৰিব। শ্বেয়াৰ কৰক কমেণ্ট কৰক কেনেকুৱা হ'ল ভিডিঅ'টো আৰু আপোনালোকৰ নিজৰ মানুহক আত্মীয়ক সহায় কৰক বেংক বেলেঞ্চ মানে এইবিলাক থকা সহায় মানুহৰ কৰক আৰু বাছ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে বাই বাই